ৰজাৰ ল'ৰা আৰু শিয়াল। এক ৰজাৰ ল'ৰাই দেশ চাবৰ মনেৰে এটা ঘোঁৰাত উঠি ঘৰৰ পৰা খোজ ল'লে। তেওঁ সেইদৰে ২-৩খন দেশ ফুৰাৰ পাছত এদিন হাবিৰ মাজৰ বাট এটাতে তেওঁ গধূলি হ'ল। সেই সময়তে এটা শিয়াল হাবিৰ পৰা ওলাই আহি সেই বাটতে ভেমজুৰি বহি আছিল। ৰজাৰ ল'ৰাই তাক দেখিয়েই মাত লগালে, "হেৰ' খোলাকুটিৰ মূৰ্খোৱা, হেৰ' মোৰ ঘোঁৰাই ভয় খাব, আঁতৰ হ, নহ'লে মই নামিবলৈ পালে তোৰ কঁকালৰ যোৰা ভাঙিম।" শিয়ালে উত্তৰ দিলে, "মই আঁতৰ হ'ব নোৱাৰো, তোৰ ঘোঁৰা এফলীয়াকৈ লৈ যা।" একোপধ্যে শিয়াল বাটৰ পৰা নাতৰা দেখি ৰজাৰ ল'ৰাই তেওঁ ঘোঁৰা এফলীয়াকৈ লৈ গ'ল। কিন্তু যাওঁতে কৈ থৈ গ'ল, "থাক, তই আজি থাক, আজি নিশা হ'ল, তোক আৰু নোজোকাও, মই ঘূৰি আহোঁগৈ, দেখিম তই মোৰ ভৰিত দীঘল দি পৰ নে নপৰ।" ৰজা ল'ৰা কথা শুনি শিয়ালেও ক'লে, "যা যা, ঘূৰিয়ে আহগৈ, তই মোৰ ভৰিত পৰনে মই তোৰ ভৰিত পৰো চাম।" এইদৰে চুপতা চুপতি কৰি ৰজা ল'ৰা গাঁৱৰ ফালে গুচি গ'ল। শিয়ালেও তাতে বহি থাকিল। বৰকৈ ৰাতি হোৱা দেখি ৰজাৰ ল'ৰা এক গৃহস্থৰ ঘৰত আলহী ৰ'বলৈ বুলি সোমাই যাওঁতে তেওঁ ঘোঁৰাটোক গৃহস্থক নোকোৱাকৈয়ে সেই গৃহস্থৰে তেলীশালত বান্ধি থৈ গৈ সুদা মানুহটো থাকিবৰ নিমিত্তে গিৰিহঁতক ঠাই খুজি লৈ ৰাতিটো পৰি থাকিল। পিছদিনা পুৱাই গিৰিহঁতে তেলীশালৰ ফালে গৈ দেখিলে যে তাত এটা ঘোঁৰা বন্ধা আছে। ঘোঁৰাটো দেখিয়ে সি ৰিঙিয়াই ক'বলৈ ধৰিলে, "অ' আমাৰ তেলীশালে ঘোঁৰা এটা জগালেও", এই বুলি বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে। এনেতে ৰজাৰ ল'ৰাই সাৰ পাই উঠি আহি তেওঁ ঘোঁৰাটো গৃহস্থৰ নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক'লে, "কেলে, এইটো মোৰ ঘোঁৰা, কালি ৰাতি মই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈ গৈছিলোঁ। ক'ৰ তোমাৰ তেলীশালে ঘোঁৰা জগালে হে? দিয়া, মোৰ ঘোঁৰাটো মই লৈ যাওঁ।" যেই ৰজাৰ ল'ৰাই এইদৰে ক'লে, গিৰিহঁতে তেওঁক গালি শপনি পাৰি হাং কৰিলে আৰু মাথোন চুইহে নিকিলালে। শেষত ৰজাৰ ল'ৰাই একো উপায় নাপাই সেই ঠাই ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাৰ গৃহস্থক ধৰাই নি সেই কথা সুধিলত সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী বান্ধি দিলে। ৰজাৰ ল'ৰাই ল'ৰাক, "তোমাৰ কোন সাক্ষী আছে বুলি সুধিলত ৰজাৰ ল'ৰাই ক'লে, "মোৰ সাক্ষী কোনো নাই, ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলোঁ, কোনেও দেখা নাছিল।" ৰজাই ক'লে, "তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ, তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয়।" এই কথা শুনি ৰজাৰ ল'ৰাই বিমূৰত পৰি অলপ ভাবি থাকি মাত লগালে, "স্বৰ্গদেউ, মই ঘোঁৰা অনা সঁচা, মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেই দেখি মোক কোনেও দেখা নাছিল, আৰু দেখিছিল যদিও মই হ'লে দেখা নাছিলোঁ। বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল। স্বৰ্গদেউ, আদেশ হ'লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ।" ৰজাই উত্তৰ দিলে, "বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাগৈ।" ৰজাৰ ল'ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ'ল। গৈ সি আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰে ভেমজুৰি বহি আছে। ৰজাৰ ল'ৰাই ইফালৰ পৰা আমন জীৱনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে, "কিহে ৰজাৰ পোৱালি, বোলো এইবাৰ দেখোন হেনৰ এক জাত হে একা, ঘোঁৰা দুখৰ গ'ল কলৈ?" শিয়ালৰ এই কথা শুনি ৰজাৰ ল'ৰাই ক'লে, "মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেতেৰা মাত দি গৈছিলোঁ, মই বৰ বিপদত পৰিছোঁ, সেই দেখিহে মই তোমাৰ কাষলৈ আহিছোঁ, মোক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে।" শিয়ালে ক'লে, "মোৰ খং নাই, তোমাৰ কি হ'ল কোৱা?" পাছে ৰজাৰ ল'ৰাই ক'ত সোমাইছিলগৈ, কেনেকৈ গিৰিহঁতে তেওঁ ঘোঁৰা ৰাখিলে, আগৰ পৰা গুৰিলৈকে সকলোবোৰ কথা ক'লত শিয়ালে মন দি শুনি ক'লে, "তুমি এতিয়া যোৱা, আজি মই নাযাওঁ, কাইলৈ মই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোৱাগৈ।" পিছদিনা আবেলি পৰত শিয়ালে এটা খোলাত নামি গাটো তিয়াই লৈ আলিৰ কাষত পৰি ছাই এসোপাত লুটি বাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চৰাত ওলালগৈ। ৰজাই শিয়ালক দেখি সুধিলে, "কিহে ডেকা ৰজা, আজি বোলোনো তোমাৰ সভালৈ অহা পলম হ'ল কিয়?" শিয়ালে ক'লে, "স্বৰ্গদেউ, আজি মোৰ দুখৰ কথানো কি ক'ম,
আজি সাগৰত জুই লাগি কি থৈছে, গোটেইখন ৰাঙলী হৈ পৰিছিল। ইমান পৰ মই জুই নুমাওঁতেই ছাই ৰঙা হলো, সেয়েহে মোৰ গাৰ এই অৱস্থা হ'ল আৰু অহাত পলম হ'ল। শিয়ালৰ কথা শুনি ৰজাই ক'লে, আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়। ক'ৰবাত সাগৰতনো জুই লাগিব পাৰেনে? শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, স্বৰ্গদেউ, পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলি খালেনো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে? শিয়ালৰ মুখৰ পৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ ল'ৰাক দি পঠিয়াই দিলে। ইয়াৰ পিছত শিয়ালেৰে সৈতে সখী বন্ধাই ৰজাৰ ল'ৰাই নিজ দেশলৈ গুচি গ'ল। ভাইটি ভণ্টিসকল, এই সাধুটো আছিল ককা দেউতাৰ নাতি ল'ৰা এটি অতি জনপ্ৰিয় সাধু, ৰজাৰ ল'ৰা আৰু শিয়াল। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৱেৰে। তেতিয়ালৈ আমি আহিছোঁ দেই।